চাওলুং চুকাফা। খ্ৰীষ্টাব্দত মাওলুং ৰাজ্য ত্যাগ কৰি ৯,০০০ পদাতিক সেনাদল, বুঢ়াগোহাঁই আৰু বৰগোহাঁইকে ধৰি প্ৰায় ১৫০০জন উৰ্তবংশীয় লোক, ৩গৰাকী কুঁৱৰী, সোমদেও দেৱতা, এহাল হাতী, এজন হাতীৰ মাউত আৰু ৩০০ ঘোঁৰা লগত লৈ প্ৰৱেশ কৰে মুং দুং চুংখাম বা অসম ৰাজ্য। এয়া টিপাম দেওশালী পৰ্বত। ইয়াতেই চাওফা বা স্বৰ্গদেউ চুকাফাই ১২২৮ খ্ৰীষ্টাব্দৰ আঘোণ মাহত ইষ্ট দেৱতাক স্মৰণ কৰি নিজৰ বগা ঘোঁৰা বলি দি মুং দুন চুংখামৰ প্ৰথম ৰাজধানী হিচাপে প্ৰতিষ্ঠা কৰি আহোম ৰাজত্বৰ পাতনি মেলিছিল। বৰষুণে ধোৱা ৰাতিপুৱাটোতো নামৰূপৰ পৰা টিপামলৈ যাত্ৰা কৰোঁতে অনুভৱ কৰিছিলোঁ আহোম ৰাজত্বৰ সেই সোণোৱালী অতীত। এই কাহিনী সুপ্ৰশাসনৰ, এই কাহিনী ঘোপ মৰা অন্ধকাৰৰ মাজতো আমাৰ অতীতটোক ৰাজনীতি, সমাজনীতি, কূটনীতি, সাহিত্য সংস্কৃতিৰ বিষয়ে নতুনকৈ জ্ঞান দিয়াৰ। এই কাহিনী পৃথিৱীৰ ভিতৰতে সৰ্বাধিক সময় প্ৰায় ৬০০ বছৰ কাল ৰাজত্ব কৰা এটা ৰাজ পৰিয়ালৰ। হয়তো স্বৰ্গদেউ চুকাফাই পাটকাইত আৰোহণ কৰিয়েই বুঢ়ীদিহিং, দিচাং, চালে চকুৰোৱা সমতল ভূমি দেখিয়েই মুখেৰে উচ্চাৰণ কৰিছিল মুং দুং চুংখাম বুলি। শব্দৰ অৰ্থই কয় মুং মানে দেশ, দুন মানে গছ, চুম মানে বাগিচা আৰু খাম মানে সোণ। হয়তো ইয়াৰ ওপৰা ভূমিবোৰে বুঢ়ীদিহিঙৰ মনোমোহা সৌন্দৰ্যই স্বৰ্গদেউ মুখৰ পৰাই স্বয়ংক্ৰিয়ভাৱেই উচ্চাৰিত কৰোৱাইছিল মুং দুং চুংখাম বুলি।